নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ। খুবেই প্ৰিয় হয় মোৰ ৰেচিপিটো, জহা তৰৈৰ লগত কচ মাছ। খুবেই সঁচাকৈ টেষ্টি হয় যিহেতু জহা তৰৈ। মই এইকেইটা তৰৈ লৈছোঁ, লগতে এটা মিডিয়াম চাইজৰ আলু লৈছোঁ। প্ৰথমে তৰৈখিনি মই বাকলি গুচাই ধুই লৈছোঁ। ধুই মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু আনফালে মই ৰেডি কৰি লৈছোঁ মাছখিনি ভালদৰে ধুই নিমখ হালধি জোখমতে সানি লৈছোঁ। আৰু এতিয়া এখন কেৰাহী পাতি ল'লোঁ। কেৰাহীখনত মই মাছখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মোৰ গোটেইখিনি মাছ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া কাঢ়ি লৈছোঁ এনেদৰে। আৰু এতিয়া একেখন কেৰাহীতে মই পিঁয়াজ, নহৰু, আদা, তেজপাত, জলকীয়া লগতে কেইটামান পাঁচফোৰণ দি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি মোৰ ৰঙচুৱা হোৱালৈকে ভাজি হোৱাত ইয়াতে কুটি ৰখা তৰৈখিনি ইয়াতে দি দিছোঁ। আৰু ইয়াত এতিয়া মই জোখমতে নিমখ হালধি দি ভালদৰে লৰাই অকণমান সময়ৰ বাবে ঢাকি ৰাখিম। আৰু অলপ সময় আঞ্জাখন ঢাকি ৰখাৰ পাছত চাওকচোন ইমান ধুনীয়াকৈ পানী ওলাই গৈছে। আৰু এতিয়া ইয়াতে মই দিছোঁ অকণমান ৰেড চিলি পাউডাৰ, লগতে অকণমান দিছোঁ মই গৰম মছলা। অন্য মছলা ব্যৱহাৰ কৰা নাই, অকণমান কালাৰৰ বাবে দি দিছোঁ ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া আকৌ মই অকণমান ভালদৰে লৰাই অলপ সময় ঢকাৰ পাছত মোৰ প্ৰায় আঞ্জাখন হৈ গ'ল। এতিয়া ইয়াতে অকণমান গৰম পানী দি দিছোঁ আৰু ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। মাছ মানে আমি 3 পিচে দিছোঁ, যিহেতু ঘৰৰ সদস্য 3 জন, সেয়েহে দি দিছোঁ, বেছিকৈ দিয়া নাই। আৰু এতিয়া আকৌ এবাৰ মই ভালদৰে উতলিবলৈ ঢাকোন দি ৰাখিম। আৰু এইখিনি যে লৈছোঁ মান ধনিয়াৰ পাত হয়, এইখিনি মিহি মিহিকৈ কাটি ল'ম। আৰু এইখন চাওক মোৰ আঞ্জাখন খাব পৰা হৈ গ'ল। খুবেই এটা সুন্দৰ গোন্ধ ওলাইছে যিহেতু মান ধনিয়া পাতো দি দিছোঁ। সঁচাকৈ বহুত লোভনীয় হৈছে খাবলৈ। আৰু এতিয়া আকৌ এবাৰ অকণমান সময় উতলিবৰ বাবে মই ঢাকোন দি ৰাখিছোঁ। আৰু ফাইনেলি আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল, জহা তৰৈ আৰু কচ মাছ। খুবেই সঁচাকৈ লোভনীয় হৈছিল খাবলৈ, খুবেই সোৱাদ হৈছিল। লগতে জহা তৰৈ যিহেতু, সেয়েহে বেছি ধুনীয়া লাগিছিল খাবলৈ। কোনে কোনে এনেদৰে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন, নহ'লে খুবেই প্ৰিয় হয় দেই। আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। নহ'লে আহোঁ আজিলৈ, বাই।